যে আমি বিপিএফ দলৰ হৈ পেলাই সকলো জাতি জনগোষ্ঠীৰ যিমান ৰাইজ আছে বা বুদ্ধিজীৱী আছে বা সমাজকৰ্মী আছে সকলোৰ পৰা আমি আশীৰ্বাদ বিচাৰি আমি আজি বিপিএফ দলৰ হৈ পেলাই আমি এই যাত্ৰাটো আমি কৰিছো। আজিৰ এই যাত্ৰাটো নিশ্চয় ভগৱানে ঈশ্বৰে আল্লাহে নিশ্চয় আমাক আশীৰ্বাদ দিব, নিশ্চয় আশীৰ্বাদ দিব বিপিএফ দলত যে আমি এই গোসাইগাঁও যিটো মানে আশীৰ্বাদ যাত্ৰা প্ৰথম আশীৰ্বাদ যাত্ৰা সেইটো নিশ্চয় আমি সফল হ'ব বুলি আমাৰ ঈশ্বৰৰ ওচৰত ভগৱানৰ ঈশ্বৰৰ আল্লাহৰ ওচৰত আমি আমাৰ বিশ্বাস আছে আমাক নিশ্চয় আশীৰ্বাদ কৰিব, হয় না নহয়? আমি সকলো বিপিএফ দলৰ পৰা আমি আশীৰ্বাদ বিচাৰি আহিছো আৰু আপোনালোকেও যিমান দলৰ নেতা কৰ্মী আছে সকলোৱে নিজৰ নিজৰ অঞ্চলত যাই পেলাই নিশ্চয় সকলো শ্ৰেণীৰ বিজনেছমেন হওক, মাষ্টৰ হওক, কোনোবা গাঁওবুঢ়া হওক, কোনোবা সমাজকৰ্মী হওক, কোনোবা প্ৰফেচাৰ হওক, কোনোবা লেবাৰে হওক, কোনোবা ইঞ্জিনিয়াৰে হওক, কোনোবা ডক্টৰে হওক, সকলো ওচৰত যাই পেলাই আমাৰ দলৰ নেতা কৰ্মীসকলে সকলোৱে আশীৰ্বাদ বিচাৰি আজিৰ পৰা যোৱাটো আৰম্ভ কৰিব। এইটোতো বেয়া নহয়, যাব লাগিব, আমি আশীৰ্বাদ ল'বলৈ যাবই লাগিব। কি চিন্তা করছে যে ৭৫,০০০ লাগে না মাটির পাট্টা লাগে ক এই যে এরকম মাথা ধরে থাকছে যে ৭৫,০০০ জন্য চিন্তা করছে না মাটির পাট্টার জন্য চিন্তা করছে? হ্যাঁ, মানি থাকে চিন্তা খালামदों, মাखौ लानानै চিন্তা खालामदों? ৭৫,০০০ नांगौ ना हानि पाट्टाखौ नांगौ? কি চুপচাপ যে আমার বিপিএফ দলৰ সরকার আহা পিছত বিপিএফ কি কি কাম কৰিব সবেই শুনি আছে। আমার ডিস্ট্রিক্ট লিডার সকলে, ব্লকৰ লিডার সকলে বা প্রাইমারি লিডার সকলে বুঝাই আছে বিপিএফ দলে সরকার আহা পিছত সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব এটোতো বুঝাই আছে, শুনি আছে। আমার প্রাইমারি লিডার হোক, আমার কোনোবা সেন্ট্রাল লিডার হোক বা কোনোবা ব্লকৰ লিডার হোক বা ডিস্ট্রিক্টৰ লিডার সকলে আপোনালোকৰ ওচৰত যিখিনি কথা কৈছে এটো সঁচা কথা, যিখিনি কথা প্ৰচাৰ কৰি আছে আজিৰ দিনত এটো সঁচা। যেটো প্ৰচাৰ কৰিছে এইটো কাম আমি কৰিব, যেটো কৰিব পাৰে এই কামটোহে আমাৰ লিডাৰ সকলে প্ৰচাৰ কৰি আছে। ইয়াৰ বাহিৰে আমি প্ৰচাৰ কৰা নাই, বুজিছে? যিখিনি কাম কৰিব পাৰে এই কাম বিলাকটোহে আমাৰ চেন্ট্ৰেলৰ হওক, প্ৰাইমাৰী হওক, ডিস্ট্রিক্ট হওক, ব্লকৰ হওক, যিমান কৰ্মী আছে এইটো প্ৰচাৰ কৰি আছে। আমি কি প্ৰচাৰ কৰিছে? মাটিৰ পাট্টা কথা প্ৰচাৰ কৰিছে। ইয়াং ল'ৰা ছোৱালী সকলৰ কাৰণে 100 কোটি টাকা ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰিছে। সেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোটৰ কাৰণে বছৰত 40 কোটি ব্যৱহাৰ কৰিম বুলি প্ৰচাৰ কৰিছে। আৰু যিসকল গৰীব শ্ৰেণী লেবাৰ কৰি পেলাই খায় ইহঁতৰ কাৰণে 50 কোটি টকা ব্যৱহাৰ কৰিম বুলি প্ৰচাৰ কৰিছে। যেটো কামটো কৰিব পাৰে এইটোকে আমাৰ লিডাৰসকলে প্ৰচাৰ কৰিছে, যেটো নোৱাৰে সেইটো আমি প্ৰচাৰ কৰা নাই। ইয়াৰ ওপৰত বিশ্বাস ৰাখক। আমি প্ৰমোদ বড়োৰ নিচিনা বা কোনোবা ইউপিপিএলৰ নেতাৰ নিচিনা যেটো আমি কামটো কৰিব নোৱাৰে এই কামটো আমি প্ৰচাৰ নকৰে, কৰা নাই আৰু নকৰিব। আমি কৈছো কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি বিপিএফ দল হিচাপে কেতিয়াও মানা নকৰিব আৰু কৰি অহা নাই, ভৱিষ্যতেও নকৰিব।
এইটো আমি প্ৰচাৰ কৰিছে সকলো জাতি জনগোষ্ঠীৰ যিটো অধিকাৰ মাটিৰ পাট্টা পোৱাৰ যিটো অধিকাৰ এইটো আমাৰ বিটিচি গভৰ্ণমেণ্ট অহাৰ পিছত এইটো সকলোকে আমি দিম বুলি কৈছে মুছলিমো পাব বেংগলীও পাব বড়োও পাব গাৰো ৰাভা নাথযোগী ৰাজবংশী বেংগলী গোৰ্খা সবেই পাব এইটো আমি প্ৰচাৰ কৰিছো যেটো কৰিব পাৰে ইয়াৰ ওপৰতে আমি প্ৰচাৰ কৰিছো এতিয়া আমি কি প্ৰচাৰ কৰিছে কৰা নাই সবে জানে এতিয়া চলি আছে মানুহৰ মনৰ এটা প্ৰশ্ন যে এইটো কম এনেতো সবে আমাৰ আজি ইয়াত যিমান বড়ো হওক আদিবাসী হওক বা সান্থালী হওক বা বেংগলী হওক বা মুছলিমে হওক গাৰো ৰাভা ৰাজবংশী সবে জানে বিপিএফে কি প্ৰতিশ্ৰুতি দিছে কি প্ৰতিশ্ৰুতি দিছে ইউপিপিএলে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল এইটো ফেইলা দিব পৰা নাই পাব্লিকে জানে ইউপিপিএলে ৭৫,০০০ দিম বুলি কৈছিল আত্মসহায়ক গোটত এইটো দিব পৰা নাই প্ৰমোদ বড়ো বা ইউপিপিএল নেতাসকলে চুক্তি কৰি পেলাই আনিছিল ৰৌমাৰীত কিবা নেৰিম ক'ৰবাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি আনাৰ কথা আছিল আনিব পৰা নাই এইবিলাক কৈ শেষ কৰিব নোৱাৰে একটাও পৰা নাই জিৰ' ইউপিপিএলে বিটিআৰ চুক্তি কৰি পেলাই কি আনিব কাৰণে প্ৰতিশ্ৰুতি দিছিল এইটো ইয়াত জিৰ' একো আনিব পৰা নাই এতিয়া কিন্তু খুব মনত ভালকে শুনিব এইটো মুছলিমসকলৰ কাৰণেও বেংগলী সমাজৰ কাৰণেও বড়ো সমাজৰ কাৰণেও ৰাজবংশী সমাজৰ কাৰণেও বা আমাৰ গোৰ্খাসকলেও নাথযোগী হওক বা সূত্ৰধৰে হওক যিমান জাতি জনগোষ্ঠী আছে সকলোৱে জানাটো উচিত ইউপিপিএল আৰু আপচু নেতাসকলে কি কৈ আছে সবে শুনি না নহলে এইবিলাক কথা ইউপিপিএল লিডাৰ আৰু আপচু নেতাসকলে কি কৈ আছে ইউনাইটেড একগোট হ'ব লাগে বড়ো জাতি একগোট হোৱাত বিপিএফ দল হিচাপে হওক বা মই পাৰ্চনেলি হওক কোনো আপত্তি নাই আচ্ছা বড়ো জাতি ইউনাইটেড হোৱাত আপনার কি অসুবিধা আছে বড়ো জাতি আজিৰ দিনত একগোটে আছে একে আছে কিন্তু পাৰ্টি হিচাপে বেলেগ বেলেগ হয় মই বিপিএফটো ভাল পাই পেলাই মই বিপিএফ কৰিছি হয় কোনোবাই ইউপিপিএল ভাল পাই পেলাই ইউপিপিএল কৰিছে হয় কোনোবাই কংগ্ৰেছটো ভাল পাই পেলাই কংগ্ৰেছ কৰিছে হয় কোনোবাই বিজেপি ভাল পাই পেলাই বিজেপি কৰিছে পাৰ্টিটোহে বেলেগ বেলেগ হয় না নহয় কিন্তু বড়ো সমাজ বা বড়ো জাতি হিচাপে একে আছে ক'ত একগোট নাই পাৰ্টিটোহে বেলেগ বেলেগ হৈছে মই বিপিএফ কৰিছে কোনোবাই বিজেপি কৰিছে কোনোবাই ইউপিপিএল কৰিছে কোনোবাই কংগ্ৰেছ কৰিছে হয় না নহয় এই ইউপিপিএল বা আপচু নেতাসকলক মই সুধিম যে যেনিবা আমিতো ইউপিপিএল বা বিপিএফ একগোট হ'ব লাগেতো হোৱাৰ কি আপত্তি আছে মই কৈছে হ'ব লাগে ইউপিপিএল আৰু বিপিএফ একগোট হ'ব লাগে ময়ো আছো কিন্তু আপুনি সরকার চলাই আছে এতিয়া ওলাই আহকচোন আপনি সরকারের পৰা ওলাই আহক ইউপিপিএল 20টা বিপিএফ 20টা হয়েছে ইউনাইট হয়েছে না হওয়া নাই একটা হল হ্যাঁ ইউপিপিএল 20টা বিপিএফ 20টা সরকার এরফলে আহকচোন দিসপুর আর দিল্লি তো ইউপিপিএল সরকারক থাকি আমার এই একগোট হব লাগে বিপিএফ ইউপিপিএল এটা কি ভাষণ এইবিলাক কি ভাষণ সরকারক থাকি পেলাই বিপিএফ কক কৈ আছে যে ইউনাইটেড হব লাগে আরে সরকার এরফলে আহকচোন তেতিয়া অটোমেটিক বিপিএফ আর ইউপিপিএল একগোট হব 20টা খেললে তো ইউনাইট হল গল
সমান সমান আৰু কি লাগে আচ্ছা যেনিবা মই আজি BPF আপচুৱে বা আমাৰ বড়ো সমাজত মই কেতিয়াবা হয়তো কংগ্ৰেছ কৰিব পাৰিব না বিজেপি কৰিব পাৰিব না UPP কৰিব পাৰিব না BPF কৰিব পাৰিব ইয়াক খাক সুধিব লাগে এইখিনি অধিকাৰটো প্ৰত্যেকটা বড়ো সমাজৰ মানুহসকলে থাকিব না নাই এইটো আজিৰ দিনত আপচুৰ কিছুমান নেতাসকলে যে কৈ আছে বড়ো জাতি একগোট হ'ব লাগিব বড়ো জাতি একে আছে মই যেতিয়া ভাল পাই কংগ্ৰেছক মই কংগ্ৰেছ কৰিবলৈ অধিকাৰ ভাৱনা নাই মই কেতিয়াবা বিজেপি ভাল পালে বিজেপি কৰিবলৈ অধিকাৰ ভাৱনা নাই এইটোহে বুজি পাইছে বুজিনা বুজা যায় তাৰমানে আপচুनि माखासे नेताफ्रा बुंबाय थादों जे बर'फ्रा खौसे जानांगौ होननानै आरो बर'आ खौसेयानो दंखायो आं बुंदों पार्टियाल'सो सोरबा UPP सोरबा BPF सोरबा कंग्रेस सोरबा BJP खालामदों पार्टिया आलादा आलादा खिन्थु जाति हिसाबै एक गदि दङ पार्टि हिसाबै बेलेग बेलेग खिन्थु जाति हिसाबै एक गद बर'ए दुइटा तिनटा নাই যেতিয়া মই আজিৰ দিনতো বড়োসকলে এক গদে আছে বড়ো জাতি হিসাবে একগোটে আছে পার্টিটোহে বেলেগ বেলেগ কৰিছে কোনবা কংগ্ৰেছ কৰিছে কোনবা বিজেপি কৰিছে কোনবা UPP কৰিছে কোনবা BPF কৰিছে আৰে মই আপচু যিসকল নেতাই আজি কৈ আছে আচ্ছা কওকচোন আপুনি কওক মই আজি BPFটো ভাল পাই পেলাই অহাকালি মই কংগ্ৰেছ পাৰ্টি কৰিবলৈ অধিকাৰ ভাৱনা নাই এইখিনি অধিকাৰটো ভাৱনা নাই কেতিয়াবা সবৰাম ব্ৰহ্ম হিও BPFক বেয়া পাই পেলাই কেতিয়াবা কংগ্ৰেছ বা কেতিয়াবা BJP কৰিবৰ কাৰণে অধিকাৰটো ভাৱনা নাই ইউনাইট खौसेथि 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 होनबाय थाबानो जानाय नङालै आच्छा मालाबा आङो BPFखौ गाज्रि मोननानै पार्टि सोलायनानै BJPआव थांनायनि अधिकारा सासे बर'नाव थागोन ना थायालै जवान जाबाय सोरनाव सोंनांगौ जाखो जाति हिसाबै एकगोटखा खालि पार्टियाल' आलदा आलदा মই কেতিয়াবা BJP ভাল পাই পেলাই মই যাব পাৰিম না BJP গ'লে মই নাচ সন্মান লিখিব লাগিব নাকি दैमारी হৈ পেলাই মই যাব নোৱাৰিব নাকি মই ব্ৰহ্ম হৈ পেলাই যাব নোৱাৰিব নাকি মই বসুমতাৰী হৈ পেলাই মই কংগ্ৰেছ কৰিব নোৱাৰিব নাকি টাইটেল চেঞ্জ কৰি পেলাই মই যাব লাগিব নাকি ৰে কেতিয়াবা যদি BJP কৰে কেতিয়াবা যদি এই কংগ্ৰেছ কৰে এইটো ফৰ্মুলা খান মই জানো মই নকম দিনে বুঙো আङो এই ফৰ্মুলাটো কোনে ওলাই আছে এইটো মই নকম আজি बुङो आङो बर' जाति खौसे जालायगौलाय बर' जातिया खौसे जाबा सेस जासिगोनलाय बर' जातिया खौसेखा जेबो जायाखै মই কম কোনোবাই যদি बर' সমাজক बर' জাতিক জীয়াই থকাৰ অধিকাৰত কোনোবাই যদি নষ্ট কৰিব বিচাৰে এটাতো बर' জাতি বেয়া পাবই খং উঠিব ময়ো খং উঠিব মই যেটো बर' মানুহ বেয়া পাব না নাই কোনোবা বাঙালী সমাজৰ যেটো জীয়াই থকাৰ যেটো অধিকাৰ ইয়াৰ যদি আমি নষ্ট কৰিব বিচাৰে হি বেংগলী জনগোষ্ঠীয়ে বেয়া পাব না নাই মুসলিম সমাজৰ জীয়াই থকাৰ অধিকাৰৰ ক্ষেত্ৰত আমি যদি কিবা আঘাত কৰে এটো মুসলিম সমাজে আমাক বেয়া পাব না নাই না নাপায় এইটোই গোৰ্খা সমাজে আজি জীয়াই থকাৰ অধিকাৰ আছে জীয়াই থকা অধিকাৰৰ যেটো ৰাজ যেটো মানে কি বুলি কয় যেটো অধিকাৰ ইয়াৰ ওপৰত আপুনি যদি কিবা হাত দিয়ে এটো খং উঠিবই গোৰ্খা সমাজে খং উঠিব ৰাগ উঠিব
মুছলিম সমাজৰ বেংগলী সমাজৰ কিংবা ৰাজবংশী সমাজৰ জীয়াই থকাৰ অধিকাৰৰ ক্ষেত্ৰত আপুনি যদি বেয়াকে হাত দিয়ে ইহঁতে খং উঠিব বেয়া পাবই আজি বড়ো সমাজে জীয়াই থকাৰ অধিকাৰৰ স্বাৰ্থত আপুনি যদি হাত দিয়ে বড়ো সমাজে আপোনাক বেয়া পাব না নাই পাব না নাপায় नंगौना नङा बर'फ्रा थांनानै थानायनि अधिकारनि सायाव सोरबाया जुदि आखाइ होयोबा गाज्रि मोनगोन ना मोना बर'आ रागा जोंखागोन ना बेखौलाय सोरबाया जुदि बेंगलि जाति हिसाबै थांनानै थानायनि अधिकारनि सायाव जुदि सोरबाया आखाइ होयोबा बे बेंगलिफ्रा गाज्रि मोनखागोन ना बेनो आं बुंदों बेखायनो बुंदों बर'आ एकगतखा बर'आ खौसेयैनो दङ खालि पार्टियाल' आलदा आलदा पार्टिखौ सोरबा कंग्रेसखौ मोजां मोनना कंग्रेस खालामगासिनो दङ सोरबा बिजेपिखौ मोजां मोननानै बिजेपि खालामगासिनो दङ सोरबाया इउपिपिएलखौ मोजां मोननानै इउपिपिएल खालामदों सोरबाया बिपिएफखौ मोजां मोननानै बिपिएफ खालामदों माखौ ज' खालामनो नागिरदों पार्टिखौ ना जातिखौ जातिनि खोथा बुंदोंबा आं बुंगोन बर' जातिया इउनाइटेडखा बर' जाति एकगते আছে মুসলিম সমাজও একগতে আছে বেংগলী সমাজও একগত আছে সবে একগত নিজৰ নিজৰ জাতিৰ ক্ষেত্ৰত সবে একগত হয় না নহয় নংগौना नङालै गाव गावनि जातिनि खेथ्रायाव बयबो एकगत সবে একগত মুসলিমও আজি কোনোবা ইউপিপিএল কৰিছে কোনোবা বিজেপি কৰিছে কোনোবা কংগ্ৰেছ কৰিছে কোনোবা বিপিএফ কৰিছে এইটো অধিকাৰ সবৰে আছে হয় না নহয় বেংগলী সমাজতো কোনোবা ইউপিপিএল কৰিছে কোনোবা বিজেপি কৰিছে কোনোবা কংগ্ৰেছ কৰিছে কোনোবা বিপিএফ কৰিছে এইটো অধিকাৰ কিন্তু জাতি বুলি ক'লে সবে একগত কিন্তু মই কৈছো হয় না নহয় নংगौना नङा হয় না নহয় বেংগলী সমাজও জাতিৰ কথা ক'লে একগত আছে কিন্তু পাৰ্টিৰ ক্ষেত্ৰত বেংগলী সমাজও কোনোবা কংগ্ৰেছ কৰিছে কোনোবা বিজেপি কৰিছে কোনোবা ইউপিপিএল কৰিছে কোনোবা বিপিএফ কৰিছে মুছলিম সমাজও এনেকুৱা তাৰমানে আমাক কৈ আছেতো ইউনাইট হ'ব লাগে কিন্তু পাৰ্টিটো না জাতিটো না পাৰ্টিটো যদি পাৰ্টি বুলি কয় চৰকাৰী পেলাই আহক ভাই 20টা কিনিম বাছ হৈছে ইউপিপিএল 20টা বিপিএফ 20টা যদি পাৰ্টিয়ে একগত হ'ব লাগে বুলি কয় ইউনাইটেড হ'ব লাগে বুলি কয় তেতিয়া চৰকাৰে পেলাই আহক 20টা কিনিছে হৈছে কিন্তু জাতি বুলি ক'লে আমাৰ বড় জাতিয়ে একগতে আছে কোনো হেৰফেৰ নাই খালি পাৰ্টিটোৱে বেলেগ বেলেগ বুজিবাই पार्टियाल' आलदा आलदा एसे हाथिया खौसे दङ ना आलदा आलदा बर' जाथिया आलदा आलदा जादोंना रावबो जायाखै सोरबा गगय लिरनानै सोलायदों माब्रा बर' जाथियालाय टाइटेलखौ ब्रह्म बसुमतारी गैजोबा होमबा बे खिन्थु बिराद माने बिराद गेलेबाय थानो नागिरदों जोंखौ हाग्रामायानो खौसे जाया होनना बुंनानै हाग्रामाया खौसेयाव दङ फर्मुलाया थिगैनो दं आंना 20टा बास हाग्रामाया बुंबाय थादों बर' जातिया एकगतखा खौसे दं जाति हिसाबै एकगत जाति हिसाबै बर' जातिया एकगत खालि पार्टिটোহে बेलेग बेलेग কৰিছে হয় না নহয় মই কোৱা কথাটো মুছলিম হিচাপে জাতি হিচাপে একগত মুছলিম সমাজে পাৰ্টিটোহে বেলেগ বেলেগ কৰিছে কোনবা ইউপিপিএল কোনবা কংগ্ৰেছ কোনবা বিজেপি কোনবা বিপিএফ হয় না নহয় মুছলিম সমাজত নাই না খালি একটা পার্টিতে আছে মুসলিমে বেঙ্গলিয়ে খালি একটা পার্টিতে আছে নাকি বেঙ্গলি বেলেগ কৰিছে বা ইউটিউব মতে আমি হাগ্রামায়ে ইউনাইটেড হওয়াটো বিচৰা নাই কি বিচৰা নাই আপোনালোকে কওকচোন কেনেকে জমা হয় ফৰ্মুলাটো কওকচোন বা মোবাইলত বা টিভিত কৈ থাকিলে নহব আগুৱাই আহক ময়ো আগুৱাই যাম কথা পাতিম